শীতকাল মানেই হাড় কোপোৱা ঠাণ্ডাৰ লগতে আমাৰ মনলৈ আহে বিভিন্ন চিত্ৰৰ কথা। ভাৰতবৰ্ষৰ শীতলতম ঠাইসমূহত হোৱা তুষাৰপাতে আমাৰ মনলৈ আনে এক শীতল বাৰ্তা। আমাৰ ভাৰতবৰ্ষতে এনেখন ঠাই আছে যিখন ঠাইৰ পৰিৱেশে আমাৰ মনলৈ আনিব পাৰে এক শান্তিৰ বাৰ্তা। চাওক আমাৰ এক ভাৰতৰ ভূস্বৰ্গৰূপে পৰিচিত জম্মু কাশ্মীৰৰ পৰ্বতীয় এলেকাবোৰত বৰ্তমান তুষাৰপাতে সুন্দৰ আৰু মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে। তেনে ক্ষেত্ৰত কিছুমান এলেকাত অত্যাধিক তুষাৰপাতৰ ফলত যাতায়াত বন্ধ হোৱা পৰিলক্ষিত হৈছে। শ্ৰীনগৰ, বাৰামুলা, কুলগাম, অনন্তনাগ, পুলৱামা আদি জিলাসমূহত বৈদ্যুতিক তথা যাতায়াত সংযোগক অধিকভাৱে প্ৰভাৱিত কৰিছে এই তুষাৰপাতে। অন্যফালে পৰ্যটকসকলে এই ক্ষেত্ৰত এই মনোমোহা পৰিৱেশ উপভোগ কৰা দেখা গৈছে। বতৰ বিভাগৰ মতে অহা ৪৮ ঘণ্টালৈ একেৰাহে তুষাৰপাতৰ সম্ভাৱনা আছে। শ্ৰীনগৰৰ এলেকাত কমেও ৩০০০ কৰ্মচাৰীয়ে তুষাৰপাতৰ ফলত বন্ধ হোৱা যাতায়াত ব্যৱস্থাক সুচল কৰাত ব্যস্ত হৈ পৰিছে। দুৰ্যোগ প্ৰশমন বিভাগে জম্মু কাশ্মীৰৰ উচ্চ পৰ্বতীয় এলেকাসমূহত হিমস্খলনৰ সতৰ্কবাণী জাৰি কৰিছে। ব্যুৰ' ৰিপৰ্ট, কামৰূপা নিউজ।